Hi friends, can I say খুবই ভালো আছো আর আজি মই নিজৰ ৰুমটো দেখাম আৰু আহক এনেকা মোৰ ৰুমটো ষ্টাৰ্ট হয় মাজৰ ৰুমৰ পৰা আৰু প্ৰথমতে আমি দেখিলে পাম এইটো এটা চকী আৰু এইখিনি কুচন আছে আৰু নেক্সট আমি এটা টেবুল এখন দেখিব পাম আৰু সেইটো এটা দেখিব পাম এইবোৰ সেইটো একে আৰু ইয়াত সৰুকে চকী এখন আছে আৰু এইবোৰ জাকৈ খালৈ আছে আৰু দান এইবোৰ আছে আৰু এইটো মই বনাইছিলোঁ এক্টিভিটিত আৰু নেক্সট আপুনি এখন টেবুল দেখা পাব ইয়াতো ষ্টাডি টেবুল আৰু এইটো এটা মোৰ শ্ব'কেছ ইয়াত এইবোৰ খিলনা আছে ইয়াত কাপ চাপ আছে আৰু ইয়াত এনেকৈ আছে আৰু এইটো মই এজন মোৰ মামা এজন শ্ৰীকৃষ্ণ আৰু এইটো বাবা মূৰ্তি আৰু এইজন মোৰ মামা আৰু সেইবোৰ আৰু এইটো এটা মোৰ ষ্টাডি টেবুল চাওক ইয়াতো ষ্টাডি কৰিব পাৰি সেইখনতো ষ্টাডি কৰিব পাৰি চবেকে আৰু এইখিনি এয়া মোৰ আৰু ভণ্টি কাপোৰখিনি চাই পেলাই কি কৰোঁ আৰু বেলেগ এটা ব্লগত দেখাই দিম আৰু ইয়াতো কাপোৰে আছে আৰু জাষ্ট এইটো এনেই কিবা থৈছিলে আৰু নেক্সট এইখন মোৰ বিচনা মৰমৰ বিচনাখন ইয়াতে মই লেটি থাকোঁ এনেকৈ চ' সেই ইয়াত কালাৰটো মিছো পালোঁ আৰু এইটো মোক বাৰ্থডে গিফ্ট দিছিলে মনত নাই আৰু এইটো মোৰ মাহঁতৰ শ্ব'কেছ এইটো মোৰ শ্ব'কেছ বুলিয়ে ক'ব পৰা যায় ইয়াত স্পাইডাৰ ৰাইডাৰ আছে আৰু এইটো মোৰ পাপাই মোক যেতিয়া 5 years আছিলোঁ বাৰ্থডে দিছিলে আৰু নেক্সট এইটো মোৰ পিজন কিউটিটো এইটো কিউটি আৰু এইটো এবাৰ আছে এইটো মোৰ মা আৰু মোৰ মামী এইটোতো আছে So right now guys hi dago so এইবোৰ হয় এইটো সৰুকে এটা ৰুম মই যাচিব বিচাৰিছোঁ সৰুকে এটা যিমান হওক আৰু মই মোৰ ভণ্টিও দেখাই দিওঁ এই ৰেডি তাত পালে এইখিনি আজিলৈ তাত পালে দেখিছেনে কোন আহিছে চোৱা আমাৰ ঘৰলৈ মানুহ আহিছে আমাৰ ছাবস্ক্ৰাইবাৰ্ছ আহিছে আকৌ ছাবস্ক্ৰাইবাৰ্ছ আহিছে আকৌ দে আমাৰ ছাবস্ক্ৰাইবাৰ্ছ আহিছে আকৌ দে মই তাইক নামাৰে আমাৰ ছাবস্ক্ৰাইবাৰ্ছ আহিছে দে তাইক পাগল হৈ গৈছিলে তাই হা বুলি কৈ দিয়ে কি হৈছে Hi my subscribers okay এতিয়া ধুনীয়াকৈ মই থৈ পেলাই লাইক ৰুম চুমো দেখাই দিওঁ আৰু ন এতিয়া যিহেতু এটা ৰুম দেখালে চ' আমি মাজৰ ৰুমটোত আহোঁ এখন চকী এখন পাম আৰু এখন আমাৰ বিচনা ডাঙৰ বিচনা ইয়াত তিনিজনী শোওঁ আৰু এইটো হয় গড্ৰেজ ইয়াত বাছ ৱালপেপাৰ লগাই দিছোঁ আৰু এইটো এটা গড্ৰেজ আৰু সেইটো আমাৰ আলমাৰীটো চবে কি আছে আৰু এইটো এটা মোৰ আলমাৰী আৰু এইটো বুকছ আছে ইয়াত ষ্টাডি টেবুল বুলি কয় চব ষ্টাডি টেবুলে হয় আৰু ইয়াত টিভি আছে ইয়াত টিভি থাকে এইবোৰ চকী টকী আছে আৰু নেক্সট আমাৰ এখন ড্ৰেছিং ইয়াত ভণ্টি শ্বুজ আছে আৰু ইয়াত কাপোৰ চাপোৰ আছে আৰু ইয়াত এইবোৰ দেৰিকৈ আছে আৰু নেক্সট ৰুম চলে যাওঁ এইটো আমাৰ ষ্ট'ৰ বুলিও ক'ব পাৰে এইটো আমাৰ এইকেইদিন দেখালে মই পাহৰিলোৱে এইটো আমাৰ এটা ফেন হয় আৰু সেইটো এটা শ্বু ষ্টেণ্ড হয় আমাৰ দুটা ইমানেই বেছি কি ইয়াতো ৰাখিব লাগিছে চ' এইটো ৰুম আমাৰ ষ্ট'ৰ বুলিও ক'ব পাৰি থাৰ্ড ৰুম বুলিও ক'ব পাৰি এইটো ইয়াত শ্বুজ আছে কেইটামান সেইটো মই নেক্সট ব্লগত দেখাম এইটো আমাৰ আলমাৰী হয় তাৰপিছত এইটো বাকচখিনি খুব ধুনীয়াকৈ থৈছোঁ আৰু সেইটো আমাৰ ৱাশ্বিং মেচিন আৰু বাথৰুমটো আছে আৰু এখন আমাৰ বিচনা
আৰু দেন এইবোৰ কাপোৰৰ দম জানি আমাৰ কিমান কাপোৰ হয় আৰু সেইপিনে পাতি কেইটামান আছে আৰু এইপিনে হেৰি ৱাশ্বিং মেচিনৰ পাইপটো এনেকৈ যায় কি আইতাৰ ওপৰত আছে আৰু এইটো হেৰি হয় আৰু এইপিনে পাতি কেইটামান আছে আৰু সেইটো খিৰিকী হয় আৰু এইটো এটা ইয়াতো কাপোৰ আছে আৰু নেক্সট আহক আমি কিটচেনলৈ যাওঁ কিটচেনটো অকণমান এনেকুৱা সেইটো আমাৰ হেৰি হয় কি কয়তো নামঘৰ নিচিনাই ক'ব পাৰোঁ গোসাঁই ঘৰ আৰু এইটো এটা টেবুল দেখা পাম য'ত পাপাই ভাত খায় ইয়াত এইবোৰ কিয় ভাজি ৰেখা আছে চাওক ভাজি আৰু সেইটো আৰু এটা আমাৰ এইকেইটা দেখোন এইটো ফিল্টাৰ দুটা ফিল্টাৰ আৰু এয়া আৰু ইয়াৰ তলত কেইটামান বস্তু আছে আৰু এক্সেটো আৰু এইবোৰ আছে আৰু এইটো পেপা পিকৰ চামুচ আছে মই কানিটো এবাৰ দেখাই দিম মই জৰ্জ ইয়াত নাই জৰ্জটো চামুচখন ধুই দিলে সেইটো কাৰণে জৰ্জ ইয়াত নাই পেপা পিক যোনে যোনে চাইজ প্লিজ কমেণ্ট কৰি জুনিয়ৰত দিয়ে চ' সেইপিনে এইটো কিবা এটাকে হয় আৰু এইটো কোচ আছে আৰু দেন আমাৰ ফ্ৰিজ ফ্ৰিজ আৰু এইটো গৰম কৰা বস্তু হয় জাৰ হয় আৰু এইটো আমাৰ চাহনি পিছা বস্তু আৰু এইটো ইনভাৰ্টাৰটো আছে লগতে আৰু এইটো কিবা কিবি হয় এইটো সৰুকৈ এটা টুল আছে আজিলৈ ভিডিঅ'খিনি ইমানখিনিয়ে ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা নমস্কাৰ আৰু ভাল লাগিলে যেনে কমেণ্ট কৰিব আৰু অ'কে বাই বাই আই লাভ ইউ অল